হেল্ল' গাইজ, আছাম ডিজিটেল ফেক্টছৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে জীৱনটো যাতে উজ্জ্বল হওক, সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলে দেৱালীটোনো কিদৰে উদযাপন কৰিছে তাকেই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ বাসগৃহত কেনেকৈনো দেৱালী উদযাপন কৰিছে তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গীতাৱলী ৰাজকুমাৰীয়ে দেৱালীৰ উপলক্ষে পৰিধান কৰা সাজপাৰত তেখেত সঁচাকৈয়ে এগৰাকী ৰাজকুমাৰীৰ দৰেই লাগিছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পায়। ধন্যবাদ।